লগাওঁতে লগাওঁতেই কেঁচা খৰিও লাগে, ভঙাওঁতে ভঙাওঁতে মহামিত্ৰ ভাগে। অৰ্থাৎ কেঁচা খৰি জুই ধৰিবলৈ খুব অসুবিধা, জুই নজ্বলেহে নজ্বলে। কিন্তু জ্বলাওঁতে জ্বলাওঁতে ইয়াক এটা সময়ত জুইৰ তাপতি শুকাই যায়, কেঁচা খৰি লাগিবলৈ আৰম্ভ কৰে। একেদৰে নলে গলে লগা মহামিত্ৰ, যাক অভিন্ন বুলি কোৱা হয়, যাক এৰাব নোৱাৰা বন্ধুত্বত বান্ধ খাই থাকে, সেই বন্ধুকো যেতিয়া ভঙাই দিয়া হয়, যেতিয়া কাৰোবাৰ কথা শুনি সেই বন্ধুৱে এজনে আনজনক বুজি নোপোৱা অৱস্থা হয়, তেতিয়া সেই বন্ধুত্বও ভাঙি যায়। গতিকে আনৰ কথা নুশুনি নিজৰ বন্ধুত্ব অক্ষুণ্ণ ৰখা উচিত।